নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে, মোৰো ভালেই। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমাৰ স্কুলৰ পৰা। আৰু আজি আমাৰ স্কুলত ক্লাছ 10ৰ বিদায় সভা আছে। আৰু ক্লাছ 10ৰ যিসকল ষ্টুডেণ্ট, সেই ষ্টুডেণ্টবিলাকে বৰ্তমান মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু তাৰ পাছত এখন নতুন স্কুল বা নতুন কলেজলৈ যাব হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে। তাৰ বাবে তেওঁলোকে আমাৰ স্কুলখন এৰি থৈ যাব, সেইবাবে তেওঁলোকক বিদায় সভা দিয়া হৈছে। আৰু এয়া এটা চেল্ফি ষ্টেণ্ড বনাইছিলোঁ মই আৰু মোৰ ষ্টুডেণ্টবিলাক মিলি। তাতে এটা কবিতা আমাৰ ছাৰ এজনে লিখি দিছে আৰু তেওঁলোকক এয়া শুভেচ্ছা পত্ৰৰ লগতে এটা সৰু উপহাৰৰ টোপোলা দিয়া হৈছে। আজি তেওঁলোকৰ বাবে বিশেষ কৰি চাহৰ লগতে ভাতৰো তেওঁলোকক যোগান ধৰা হৈছে আৰু এয়া তেওঁলোকৰ কাৰণে ভাতৰ যোগান ধৰা হৈছে। সকলোৱে যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হয় তাকে সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ।